Hello guys, to welcome back to my Majuli Basu blog. মানে আমাৰ গাঁৱত এখন মানে ভোগালী বিহু উপলক্ষে গেট বনোৱা হৈছে আৰু সেই গেটখন এতিয়া বনাই আছে আৰু শুক্ৰবাৰে এখন মানে আখৰ চখৰ সব লগোৱা হ'ব আৰু শনিবাৰে পুৰা লাইটিং সেটিং দি মানে পুৰা ফিটিং কৰি দিয়া হ'ব আৰু শনিবাৰে ৰাতি কেনেকুৱা লাগিব গেটখন সব সকলোবোৰ দেখুৱাই যাম আৰু এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ দেখিবলৈ পাইছে ইয়াত সকলোবোৰ আখৰ চব মানে কাটিং কৰি আছে কাটিং কৰি মেলি হৈ গ'ল আৰু ইয়াৰ ওপৰত অলপ ৰং মাৰি দিছোঁ ৰং দিয়াৰ পিছত অলপ শুকাবলৈ দিম তাৰপিছতহে মানে গেটখনত লগাব লাগিব আৰু ইয়াত এটা জাপি বনোৱা হৈছে জাপিটো মানে সৰু হৈ ধৰি আছে ইয়াত টেপ চেপ লগোৱা হৈছে তো গাইজটো আহি পাই গ'লোহি মানে যোন দিশত মানে গেটখন বনাব এইডোখৰ জেগাত পাই গ'লোহি আৰু এইখন হ'ল আমাৰ এল পি স্কুলখনৰ ফ্ৰণ্টতে আমি গেটখন বনাইছোঁ আৰু ইয়াত চবে কামে লাগি আছে আৰু মানে শনিবাৰৰ দিনা ইয়াতে মানে চব হৈ যাব মানে ইয়াত চব লাইটিং দিয়া হৈ যাব সব সকলোবোৰ ৰং চং দিয়া হৈ গ'ল আৰু এইটো বস্তু দেখিছে সেইটো গাঁতটো ভাঙি গ'ল মানে ইয়াত অকল পানী গা দেখিছোঁ ৰাতি বহুত ভাল লাগিব ইয়াত দেখি তাৰপিছত আপোনালোকে চাব এতিয়া চাই থাকক মানে কি হৈ আছে সকলোবোৰ দেখুৱাই যাম আৰু ইয়াত মানে আখৰ লগাবলৈ আছে আখৰবোৰ লগাম আৰু বেছিখনৰ আখৰবোৰ লগাই মেলি হোৱাৰ পিছত গাইজটো আখৰবোৰ লগোৱা হৈ আছে আৰু আখৰবোৰ লগাই লওক তাৰপিছত ভালদৰে আপোনালোকক দেখুৱাম মানে কেনেকুৱা হৈছে সকলোবোৰ দেখুৱাম আৰু জনাব যে কেনেকুৱা লাগিছে গেটখন মানে প্ৰথমবাৰৰ কাৰণে বনাইছোঁ এইখন গেট আৰু ইয়াত দেখিছেনে ৰাহুলে পূৰা আখৰবোৰ লগাই আছে ৰাহুল জনাহঁতৰ সৰু ভাইটি আছে সকলোবোৰে যা যোগাৰ চলাই আছে গাইজটো ফাইনেলি আখৰবোৰ লগাই হৈছে আৰু বেছিকৈ নাই ইয়াৰ পিছত লাইটিং সেটিং দিম লাইটিং দিয়াৰ পিছত আৰু এই গাঁতটো যে দেখিছে গাঁতটোত পানী চানী ভৰাম পানী চানী ভৰাৰ পিছত মানে অলপ পানী ওলাব আৰু ইয়াত চব কাৰেণ্টৰ কাম চলি আছে আৰু চাই থাকক মানে সন্ধিয়ালৈ আৰু কেনেকুৱা হ'ব সকলোবোৰ দেখুৱাই আছোঁ আৰু দেখিছে মানুহ ভিৰ হ'লে ল'ৰা ছোৱালীবোৰ আহিছে আৰু গাঁৱৰ মানুহবোৰ আহিছে প্ৰথমবাৰ কাৰণে বনাইছিলোঁ গেটখন সকলোবোৰে চাবলৈ আহিছে কেনেকুৱা লাগে সকলোবোৰ চাই আছে আৰু চাই থাকক যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' গাইজটো ফাইনেলি হৈ গ'ল আখৰ লগোৱা হৈ গ'ল আৰু লাইটিঙৰ কামো হৈ গ'ল আৰু এতিয়া আছে মানে ইয়াত আৰু অলপ ডেক'ৰেশ্যন কৰিবলৈ আছে সেইবোৰ ডেক'ৰেশ্যন কৰি লওঁ মানে ৰাতিটো ডেক'ৰেশ্যন কৰিম ডেক'ৰেশ্যন কৰাৰ পিছতহে মানে কেনেকুৱা হ'ব সকলোবোৰ দেখুৱাম আৰু ইয়াত আন্ধাৰো হৈ গ'ল এতিয়া লাইট চাইট লগাই লওঁ তাৰপিছত মানে আৰু কি কাম আছে সকলোবোৰ কৰি যাম চাই থাকক আৰু ইয়াত পানী লোৱা আৰম্ভ হ'লে মেলা গ'লে বোলে